দোকানত আহিছিলোঁ। এইটো কিহৰ মিঠাই? ময়দা বেচন মোৰ তাৰ তলত এইটো অকল ময়দা আৰু এইটো বগাটো এইটো চেনি গাখীৰ চেনি গাখীৰ এইটো কি বুলি কয়? লাড়ু নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল মাৰ্কছ বয়। এতিয়া ব'লক তাড়াতাড়িকৈ আমি সভালৈ যাওঁ। চ' সভা বস্তুটো প্ৰত্যেক বছৰে আমাৰ ৰঙিয়াত হয়, বালিক্ষেত্ৰ বুলি কয়। চ' আজি বস্তুটো কেনেকুৱা কি হয় আপোনালোকক দেখাওঁ মোৰ ভিডিঅ'ৰ মাধ্যমেৰে। আশা কৰিছোঁ আপোনালোকে ভাল পাব। এতিয়া আমি বৰাগাঁও গণেশ মন্দিৰ পালোঁ। সেইফালে ৰাইট চাইডে চাব পাৰে এক্সেল কেয়াৰৰ ওচৰত। চ' এতিয়া মই ভিডিঅ'টো ইমান লম্বা কৰা নাই, অলপ কাটি পেলাই মই ভিডিঅ'জবোৰ দেখাই আছোঁ। চ' নেক্সট ব্ৰিজ আমাৰ হ'ল আমাৰ চৰাইঘাট ব্ৰিজ। এইফালে চাব পাৰে এখন নিউ চৰাইঘাট, এখন অল্ড চৰাইঘাট ৰাইট হেণ্ড চাইডে। চ' এতিয়া ব্ৰিজখন মই গোটেই ৰাস্তাটো নেদেখাওঁ, মই খালি কেইটামান শ্বৰ্টছ দেখাম, তাতে আপোনালোকে চাব পাৰিব সেইখিনিয়ে। কিয় বেছি ৰাস্তাটো দেখাইতো লাভ নকৰোঁ, মেইন আমাৰ সত্ৰখনহে দেখাব লাগে, আমাৰ সভাখন। চ' সভাখন অলপ মই দেখাই আছোঁ আপোনাক। এতিয়া আমিনগাঁও যোনখন চেকপ'ষ্টৰ পৰা আছে, আমি চিধা ব্ৰিজৰ ওপৰৰ পৰা যাম। চাওক ভিউটো চাওক, ইয়াৰে ভিউটো এনজয় কৰে, কি ধুনীয়া ভিউ ব্ৰিজৰ ওপৰেদি গ'লে। সেই পাহাৰখন চাওক কিমান মজা লাগে। সেয়া এতিয়া আমি বালিক্ষেত্ৰ পাই গৈছোঁ। চ' এতিয়া আমি সভালৈ যাবলৈ ওলাইছোঁ। এতিয়া হৈ গ'ল সভাৰ মেইন ৰাস্তা। এতিয়া লাইট চাইট জ্বলাব, ৰাতি ভাল লাগিব। মই দিনতে ভিডিঅ'টো কৰিছোঁ, বিকজ ৰাতি ক'ভিডৰ সময়ত আপোনাৰ কিবা বন্ধ হ'ব পাৰে। চ' সেইকাৰণে মই ৰাতিপুৱাই কৰি লৈছোঁ ভিডিঅ'টো। আপোনালোকে চাওক, ৰাতিপুৱা ভিউটো এনজয় কৰক। এইটো হ'ল মেইন ৰাস্তাটো। এনে ৰাতি কিন্তু এইটো ৰাস্তাতে আহিব নোৱাৰিব। এতিয়া দিনত ৰাতিপুৱা বুলিহে মই আহিব পাৰিছোঁ, নহ'লে এইটো ৰাস্তাতে খোজকাঢ়িব লাগে, গাড়ী সোমাব নোৱাৰি। এতিয়া গাড়ী মটৰ নাই বুলিহে মই সোমাব পাৰিছোঁ গাড়ীখন। এই চাওক কিমান ধুনীয়াকৈ সজাইছে মেইন গেটটো। এতিয়া এইফালে আমি সোমাই পেলাই যাব লাগিব, যাই পেলাই তাৰপিছত কেইটামান আমি স্পট পাম, আপোনালোকে চাব পাৰে। ওপৰৰ ফালে চাওক কি ধুনীয়া সজাইছে এইবোৰ ধুনীয়া লাগিছে নাই? এতিয়া সভালৈ যোৱা এই ৰাস্তাটোৰ ফালে চাওক, চাকি, তেল, ধূপ চুপ এইবোৰ আমাৰ ইয়াতে চাকি, আমাৰ তেলৰ চাকি নহয়, ইয়াতে সৰিয়হ দি পেলাই আমাৰ চাকিটো জ্বলোৱা যায়। তাৰপিছত আপোনালোকে চাব পাৰে ৰাস্তাটো ইমান বেয়া আছে। চাগে 2-3 দিনমান আগত বৰষুণ দিছিলে চাগে, বৰষুণ দি পেলাই গোটেই ধুৱাই দিলে চাগে ভগৱানক। চ' কৈছে মানুহখিনি আহিব। চ' সেইকাৰণে চাওক ৰাস্তাটো বহুত বোকা হৈ আছে। চ' ৰাস্তাটোলৈ নাযাব, একো নাই, এইটো বোকা হ'ব পাৰে বৰষুণৰ ক্ষেত্ৰত। এইবোৰ চাওক গোটেই চাৰিওফালে খালি ধূপ চাকি, চাকি চাওক, এই সৰিয়হৰ চাকি দেখিছেনে? এইবিলাক সৰিয়হৰ চাকি দিয়া যায় ইয়াত। চ' এইটো ঘৰটোতে আপোনাৰ চাকি জ্বলাব লাগে 12টা বজাৰ পিছত। চ' এতিয়া চাগে সময় হোৱা নাই। চ' সময় নাই হোৱা কাৰণে আমি সেই আগত মন্দিৰৰ তলতে আমি চাকিটো জ্বলাইছোঁ। আমি ইয়াতে চাকি জ্বলাইছোঁ, উপায় নাই যিহেতু। চ' সেই ওপৰত গোপাল ঠাকুৰ আছে। চ' ইয়াতে আমি চাকিবোৰ জ্বলাইছোঁ। ইয়াতে সেয়া হ'ল নন্দী আৰু কৃষ্ণ। চ' এইবোৰ চাকি জ্বলাই আছোঁ। এতিয়া আমি মন্দিৰৰ ওপৰলৈ যাওঁ আমি। চ' এইটো হ'ল ওপৰলৈ মেইন আপোনাৰ থাপনাখন য'ত আছে। চ' সেইফালে আপুনি চাব পাৰে, এইফালে আমি গৈ আছোঁ ভিতৰলৈ, মন্দিৰৰ ভিতৰলৈ। চ' এইফালে মানুহ অলপ ভিৰ হৈছে, ৰাতিপুৱা আহিছে চবে সেৱা কৰিবলৈ গাঁৱৰ ওচৰত কাৰণে। সেইটো মেইন গোপাল থান, এতিয়া পূজা হৈ আছে। এই ভগৱান আশা কৰিছোঁ চবৰে ইমান চবৰে আছে, চব জয় গোপাল কৃষ্ণ। ৰাতি চাকি জ্বলাই আপোনাৰ মন্দিৰটো অকণমান চাবলৈ দেখাই দিছোঁ। সেইপিনেও আছে, এই ৰথ হয়। তাৰপিছত এইটো পুখুৰী, এই পুখুৰীৰ পৰা আপোনাৰ মন্দিৰৰ বাওঁহাতে আছে এয়া আপোনাৰ কৃষ্ণৰ অকণমান কাহানীটো ইয়াতে দেখাই দিয়া আছে। এটা সৰুকৈ কৰিছে, ওপৰত গোসাঁই আছে। এয়া আমাৰ গোপাল কৃষ্ণ। এইপিনে আপোনাৰ বাঁহ চাহ সন্মুখত পুখুৰী চাব পাৰে, অকণমান জুম কৰি দিছোঁ মই। সেইটো ৰাস্তা ইফালে আমাৰ কৃষ্ণক যে বান্ধিছিলে যশোদা মায়ে উৎপাত কৰোঁতে, সেইটো তাৰে এটা চিন। এইবোৰ চিন আছে, ওপৰত আছে
এই ওপৰত প্ৰভু পৰশুৰাম আছে, তাৰপিছত ওপৰত এইফালে হৈ আছে মেলা। এইপিনে অকণমান জুম কৰি দিওঁ। ভাৰতবৰ্ষৰ পৰা পৃথিৱীৰ পৰা বিভিন্ন ঠাইৰ পৰা আহি ইয়াৰ ৰিচাৰ্চ কৰিব যে ইয়াৰ মহত্ব কি। ইয়াত কিয় মানুহে হাজাৰ হাজাৰ মানুহে আহি ৰাতি গোটেই এতিয়া আমাৰ সেৱা কৰা হৈ গ'ল, সেৱা হৈছে যিহেতু এতিয়া আমি কি কৰোঁ, মেলাত যাম। তাতে মেলাৰ মই আপোনাৰ কিছুমান ক্লিপ দেখাই আছোঁ। এতিয়া মেলালৈ গৈ আছোঁ। এই মেলালৈ যোৱা ৰাস্তাটো ফেলে ইয়াতে মানে মেইন ৰাস্তাটো ফেল দিয়ে যাব লাগিব। ইয়াতে আপোনালোকে চাব পাৰে চাকিবোৰ আছে। ইয়াতে চাহ আপোনাৰ সৰিয়হৰ চাকি আছে। সৰিয়হৰ চাকি আমাৰ গোটেই ৰাতি আপোনাৰ জ্বলি থাকে। আমি আইৰা দিয়া বুলি কওঁ যে সেই আইৰা দিয়া হয়, ঠিক আছে। চ' এইফালে ওপৰি গ'লে এইফালে চাব পাৰে মানে পুখুৰীটো আছে। কি ধুনীয়া ভিউ হয়নে নহয়, কিমান ধুনীয়া চাব লগা, একদম ভাল লাগিছে। ইয়াতেতো এতিয়া মানুহ অহা নাই বুলিহে, এটা মানুহ আহিলে আপোনাৰ হয় নহয়। এইপিনে ইমান এতিয়া ধুনীয়া ধুনীয়া গোপীবোৰ আহিছে। আৰু কৃষ্ণ য'ত থাকিব গোপীটো আহিবই লাগিব হয়নে নহয়। চ' এইফালে আপোনালোকে চাব পাৰে ৰাস্তাটো মই দেখাই আছোঁ, এইফালে চাই লওক আপোনালোকে। চ' এইফালে আকৌ মই পুখুৰীটো দেখাইছোঁ। চ' এতিয়া আমি আকৌ তলত নামি যাব লাগিব। এতিয়া মেইন জেগাটো ক'ত হয় চাওক আপোনালোকে। চ' এইপিনে বজাৰ, এই মেলা, সেই তাতে সেইটো সৰু ঘৰটো দেখিছে, তাতে ৰাতি গোসাঁই আহিব। সেই সৰু ঘৰটোত সেইটো তালৈ ৰাতি, আৰু গোটেই ৰাতি তাতে চাকি জ্বলিব। চ' এতিয়া তালৈ যাওঁ, কেনেকৈ যাওঁ চাওঁ আহক। চ' এতিয়া মেলাবোৰ বেছিভাগ বন্ধ হৈ আছে, বিকজ এতিয়া টাইম হোৱা নাই। এতিয়া বন্ধ হৈ আছে, গধূলি সময়ৰ পৰা খুলিব। চবেই এতিয়া যা যোগাৰ কৰি আছে, কিন্তু বন্ধ হৈ আছে। এইবোৰ যা যোগাৰ কৰিহে আছে। চ' চাকি যে গোটেই ৰাতি জ্বলিব, ইয়াতে জ্বলিব। এইবোৰ চবেই নিজৰ খুটা পুতি থৈছে, ইয়াতে চাকি জ্বলিব। ইয়াৰ তলত মানুহবোৰে বহিব। ৰাতি ভিউটো মজা হয় চাবলৈ। চ' আজি দিনতে দেখালোঁ, ৰাতি ব্লগটো কেতিয়াবা বেলেগ দিনা বা বেলেগ অহা বছৰে দেখাম। চ' এইফালে খোৱা খাদ্য, চাওমিন ফাষ্টফুড, এই মানুহজনৰ তাত। তাৰপিছত এইফালে মই ক্লিক কৰোঁ মোৰ সোঁহাতে, এইফালে মিঠাইৰ দোকান, জিলাপি আৰু ৰং বিৰং খানাবোৰো আছে। চ' এতিয়া এইপিনে আহিলোঁ মিঠাইৰ দোকানলৈ। ত' চাওঁ আপুনি কি কিমান আছে। চ' এটা মিক্সাৰ 30 টকা। দোকানত আহিছিলোঁ। এইটো কিহৰ মিঠাই? মৈদা বেচন, মৈদা, তাৰ তলত এইটো হ'ল অকল মৈদা, আৰু এইটো বগাটো এইটো হ'ল চেনি গাখীৰ, চেনি গাখীৰ। এইটো কি বুলি কয়? লাড়ু বুলি লাড়ু বুলি কয়। আৰু এইটো এইটো দিয়া মিঠাই দুইটা আছে ভিতৰত। আৰু এইটো মৈদাৰ মিঠাই, মৈদা মিঠাই। জিলাপি, এইটোতো জিলাপি। জিলাপি কিমান পোৱা ইয়াতে? এইটো 30 টকা। 30 টকা। আৰু তলতো খুৰমা, এইটো একেই দাম, কি বুলি কয়? এইটো খুৰমাই কয়। খুৰমাই কয়। কিহেদি বনোৱা? এইটো মৈদা, মৈদা। আৰু এয়া এইটো আপোনাৰ চুজি, আৰু এইটো এইটো হ'ল আপোনাৰ বুন্দিয়া চুজি, এইবিলাক মিক্স আছে লাড়ু। এইপিনে নিমকি, বুন্দিয়া, আৰু এইটো একেই আছে, চুজিৰে এইটো চুজিৰে। এইটো ৰং নিদিয়ে। চ' এইখিনি দোকান আমি বালাঘাটত আহিছিলোঁ সত্ৰত। চ' ইয়াতে আমি মিঠাই ল'লোঁ এওঁৰ পৰা। খুৰাৰ নামটো অজিত মিঠাইৰ পৰা। থেংক ইউ। চ' এতিয়া মেইন ইয়াতে য'ত গোসাঁইক আনিব ইয়ালৈ আহিলোঁ। চ' এইবোৰ দেখিব পাৰে, এইবোৰ গ্লাছেদি বনাইছে। এইবোৰ চব গ্লাছেদি বনাইছে। এইবোৰ ইমান ধুনীয়াকৈ সজাইছে। সেইফালে বাথৰুম চাথৰুম আছে ধুনীয়াকৈ।
আৰু এইটো মেইন ইয়াতে গোসাঁই থাপনাখন আনিব গোপাল। চ' এইবোৰ দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ সজাইছে। ইয়াতে ফুল গ্লাছ চাছ দি পেলাই প্লাষ্টিক গ্লাছেৰে আপোনালোকে দেখিছে সজাইছে ইয়াতে কিমান ধুনীয়াকৈ। এনেকৈ এইবোৰ চাওক মানুহে ফটো তুলি আছে, চেল্ফি তুলি আছে। এখন গেটৰ ওচৰত এখন আপোনাৰ প্লাষ্টিক গ্লাছেৰে তুলিছে। ওপৰত চাব পাৰে আপোনাক প্লাষ্টিক গ্লাছ লগাইছে। সৰু সুৰা বস্তুৰ ইমান একো নাই, জাষ্ট আপোনাৰ ধুনীয়া ধুনীয়া আপোনাৰ প্লাষ্টিক গ্লাছবোৰ পায় নহয়, জাষ্ট এক গজাল দি সিহঁতে লগাই দিছে। চ' এতিয়া ভিডিঅ'টো শেষ কৰিব হৈছে। চ' শেষ হ'লে আৰু কেইটামান ভিডিঅ'জ ক্লিপ দেখাই পেলাই বাছ আৰু সামৰিবলৈ লৈছোঁ। অহা বছৰ আশা কৰিছোঁ মই ৰাতি যাতে দেখাব পাৰোঁ। চ' এইফালে আপোনালোকে চাব পাৰে কিতাপৰ দোকান আছে, পপকৰ্ণ আৰু এইফালে গোসাঁই কিবা কিবি দিছে। চব বলক আহক চাওঁ। পিতলৰ ইফালে কিবা দোকানো আছে, গোসাঁই মূৰ্তি আৰু লিংগ পাই আছে। এতিয়া দোকানখন খোলা নাই বাৰু, ঠিক কৰি আছে গধূলি কেনে, যিহেতু ইয়াতে ৰাতি হয়।